নমস্কাৰ। বৰ্তমান আমি আহি পালোঁ 40 নং ৰৌতা সমষ্টি শ্ৰীযুত খগেন চন্দ্ৰ মোছাহাৰী ডাঙৰীয়াৰ ওচৰলৈ। যোৱা 17 বছৰ ধৰি BPF দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰি আছে। গতিকে আপুনি ভাবে নেকি এইবাৰ নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌটো ফেক্টৰ হ'ব পাৰে বুলি? নাই, এইটোতো সম্ভৱ নহয়। যেহেতু আজি 17 বছৰে 17 বছৰে BPFৰ হৈ আমি BTC চৰকাৰ চলাইছে, তাত নিশ্চয় ডেভেলপমেণ্টৰ কাম বহুতখিনি হৈছে। সেই ডেভেলপমেণ্টৰ কামৰ ওপৰতে ভিত্তি কৰি আমি ৰাইজৰ পৰা এইবাৰ 100% সঁহাৰি পাম বুলি আশা কৰিব পাৰোঁ। যোৱা বহু বছৰ ধৰি আপোনালোকৰ দলৰ চৰকাৰ হৈ আছে। এইবাৰ কি হিচাপে আপুনি ৰাইজৰ আগত ভোট খুজিব যাব? আমি ৰাইজৰ সেইটোৱে, আমাৰ যিহেতু ৰাইজৰ ওচৰত আমি যিহেতু আজি 15 বছৰে কাম কৰিছে, সেই কামৰ ডেভেলপমেণ্টৰ ইছ্যুটো লৈ আমি ৰাইজৰ ওচৰত যাব পাৰিম। কিয় আমি 15 বছৰে ৰাইজৰ যিমানখিনি অভাৱ অভিযোগ আছে সম্পূৰ্ণ যদিও কৰিব পৰা নাই, আমি যথেষ্টখিনি আমি ডেভেলপ কৰিব পাৰিছে, সেই আশাৰে আমি যাব পাৰোঁ। আপুনি জয়ী হোৱাৰ পিছত নিজৰ সমষ্টিত কি কাম কৰিম বুলি ভাবিছে? যিহেতু আমাৰ 40 নং ৰৌতা সমষ্টি 3টা ডাঙৰ নদী আছে, গতিকে কমিউনিকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি গেপছ আছে। সেই কমিউনিকেশ্যনখিনিতো আমি এই 5 বছৰত যদিও কমপ্লিট নোৱাৰে, ক্লিন চিট হ'লে আমি কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু আমাৰ অলৰেডি বাকী 2টাত আমাৰ কমিউনিকেশ্যনৰ কাৰণে ডাঙৰকৈ দলং হৈছে আৰু এখন দলং লাগে, সেইটো আমাৰ 1 নম্বৰ ইছ্যু থাকিব। এইবাৰ BPF দলে কেইখন চিট পাব বুলি ভাবিছে? আমি আশাবাদী 25ৰ পৰা 30টা চিটটো আমি নিশ্চিত। ইমান ব্যস্ততাৰ মাজতো আপুনি অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ, আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আপোনাক অশেষ শুভেচ্ছা জনালোঁ।